নমস্কাৰ দোস্ত সকলো বস্তুৰ এটা ভাল গুণ বা সকলো বস্তুৰ এটা বেয়া গুণ থাকে বৰ্তমান আপুনি গমে পাইছে টিকটক তো আমাৰ ভাৰতৰ পৰা বেন কৰি দিলে আৰু বেন কৰি দিয়াৰ ফলত মানে বহুত মানুহ দুখত আছে বা এনেকুৱা ধৰণৰ হৈ আছে আৰু এই টিকটকটো কিছুমান ভাল গুণ আছিল বা কিছুমান বেয়া গুণ আছিল আজি মই মানে কি ভাল আছিল টিকটকটো পৰা কি উন্নতি হৈছিল বা কি হৈছিল আমাৰ সকলোখিনি কথা মানে এই ভিডিঅ'ত আলোচনা কৰিম আহক তেনেহলে দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট চাওক যেনেদৰে প্ৰথমতে কৈছো সকলো বস্তুৰ এটা ভাল গুণ বা সকলো বস্তুৰ এটা বেয়া গুণ আছিল টিকটকটোৰ কিছুমান এনেকুৱা ভাল গুণ আছিল যেনেদৰে আপুনি চাওক টিকটকটোৰ কাৰণে কিছুমান মানুহক আমি চিনাকি হৈ গৈছো মানে ধৰক আপুনি কিছুমান মানুহক আজি চিনি পায় টিকটকটোৰ কাৰণে বা টিকটকে নিজৰ এটা প্লেটফৰ্ম বা হেনেকৈ বনাব পাৰিছে হেনেকুৱা কামত আগুৱাই যাব পাৰিছে হয়তো আজি টিকটকত নাই হিয়তে বেলেগ এটা প্লেটফৰ্মত গৈছে কিন্তু টিকটকৰ কাৰণে সেইজন মানুহক আপুনি চিনাকি হৈ গৈছে বা সেই কাৰণে আপুনি পপুলাৰ হ'ব পাৰিছে টিকটকৰ কাৰণে যদি টিকটকটো নাথাকিলে বা টিকটকটো নহলে আমি সেইজন মানুহক আজি চিনি নাপালো হয় বা সেইজন মানুহ কৰ কি সকলো কোনো ধৰিব নোৱাৰিলে হয় অনলি অসমৰ বুলি কথা নহয় ভাৰতৰ যিকোনো বহুত দুখীয়া মানুহৰ ঘৰৰ মানুহ মানে টিকটকত বহুত পপুলাৰ হৈ গৈছে আৰু এটা ভাল মানে প্লেটফৰ্ম এটা পাইছে হিয়তে ভাল মানুহৰ লগত এনেকুৱা চিনাকি হৈ গৈছে ভাল এটা প্লেটফৰ্ম বহুত এনেকুৱা উদাহৰণ আছে ভাল বহুত মানে ইউজাৰ টেলেন্ট থকা ইউজাৰ বহুত আগুৱাই গৈছে টিকটকৰ ফলতে আৰু টিকটকৰ ফলত বহুত আপুনি গমে পাইছে মই কোনবিলাক মানুহৰ কথা কৈছো যিবিলাক মানুহ ভাল টেলেন্ট আছিল আৰু সেইবিলাক টেলেন্ট থকা মানুহ সকলে যিকোনো জায়গাতে আগুৱাই যাব পাৰে আচলতে টিকটকত আগুৱাই যোৱাৰ কাৰণে এটা ভাল প্লেটফৰ্ম পাইছিল হিয়তে তো ডিলিট হৈ যোৱাৰ কাৰণে বা বেন হৈ যোৱাৰ কাৰণে হয়তো আপোনাৰ বহুত বেয়া লাগি থাকিব পাৰে কিন্তু আচলতে বেয়া লাগিব লগা কোনো কথা নাই আপোনাৰ হাতত যদি নিজৰ টেলেন্ট আছে বা আপোনাৰ যদি কিবা টেলেন্ট আছে তেতিয়াহলে আপুনি যিকোনো জায়গাতে ভিডিও বনাব পাৰিব আপোনাৰ কোনো কথা নাই যিকোনো জায়গাতে যাওক আপুনি ভিডিও বনাওক আপোনাৰ যিখিনি টেলেন্ট আছে সেইখিনি দেখাওক চাওক এটা কথা কওঁ মই মানে অভাৱ হলে আৱিষ্কাৰ হয় মানে অভাৱী আৱিষ্কাৰৰ মূল বুলি এটা কথা আছে বৰ্তমান টিকটকৰ দৰে তেনেকুৱা এটা প্লেটফৰ্ম আমাৰ সকলোৰে অভাৱ হৈছে আৰু এই অভাৱৰ কাৰণে ভাৰতৰ মানুহে বনাই দিব হেনেকুৱা এটা এপছ আৰু মই ভাবো অতি সোনকালে ভাৰতৰ মানুহে তেনেকুৱা এটা এপছ লৈ আহিব আৰু বৰ্তমান তেনেকুৱা এপছ আছে সেইবিলাকৰ কথা মই বাৰু ক'ব জানে বৰ্তমান হেনেকুৱা এপছ আছে বা বনাইছে হেনেকুৱা এপছ কিন্তু হয়তো আপুনি টিকটকৰ দৰে যেনেকুৱা এক্সপেৰিয়েন্স এটা পাইছিল টিকটক এটা চলাই মাত্ৰ টিকটক এপছটো ভিডিও বনাই বা ভিডিও চাই মাত্ৰ হেনেকুৱা এক্সপেৰিয়েন্স হয়তো আপুনি যিবিলাক নতুন এপছ আহিছে বা তাত য'ত আপুনি ইনষ্টল কৰি ৰাখিছে বা যি কৰিছে সেইবিলাক হয়তো আপুনি ইমান এটা এক্সপেৰিয়েন্স পোৱা নাই হেনেকুৱা এপছত কিন্তু মই ভাবো কোনোবা যদি হেনেকুৱা ভাল এক্সপেৰিয়েন্স লৈ মানে এনেকুৱা যদি ভাল এটা এপছ বনাই দিয়ে তেনেকুৱা ধৰ কপি নহয় বাৰু মই কপি কৰা কথা কোৱা নাই টিকটক কপি কৰা কিন্তু তেনেকুৱা ভাল তাতকৈ আৰু ভাল যদি বনাই দিয়ে বহুতখিনি মানে আপুনি ভাল লাগিব বা হেনেকুৱা মই ভাবো অতি সোনকালে তেনেকুৱা এপছ আহি যাব কিছুমান ইউজাৰৰ বা টিকটক ইউজাৰৰ বহুত দুখ লাগি আছে কিয়নো হিয়তৰ টিকটকত বহুত ফলোৱাৰ্ছ আছিল বা এনেকুৱা আছে যদি এটা নতুন প্লেটফৰ্মত হিয়তে আহিছে এতিয়া হয়তো ইমান ফলোৱাৰ্ছ নাই বা হিয়তে ভিডিও বনাব খোজা নাই এনেকুৱা ফলোৱাৰ্ছ নাই জিৰোৰ পৰা আৰম্ভ কৰিব লাগিব আচলতে তেনেকুৱা কোনো কথা নাই ধৰি লওক মই কোনোবা এজন টিকটকত ভিডিও চাইছিলো যাৰে ভিডিও নাচাওক সেইজন মানুহে যদি বেলেগ এটা প্লেটফৰ্মত আহি আজি ভিডিও বনায় সেইজন মানুহক কি মই আজি ফলো নকৰিম নেকি মই আজি সেইজন মানুহক ফলো কৰিম যদি আপোনাৰ ফেচ ভ্যালু থাকে যদি আপুনি ভাল বস্তু বনাইছিল টিকটকত তেতিয়াহলে আপোনাক নিশ্চয় বেলেগ প্লেটফৰ্মত আহিলো বা বেলেগ জায়গাত আহিলো আপুনি তেতিয়াহলে আপোনাক চিনাকি হ'ব মানুহে বা চিনি পাব আপোনাক তাতো ফলো কৰিব বা আপোনাক লাইক কৰিব বা শেয়াৰ কৰিব আপোনাৰ ভিডিও যদি আপুনি ভাল ভিডিও বনাইছিল বা আপুনি ভাল ভিডিও বনায় সেই যিবিলাক মানুহে যদি আপুনি ভাল বস্তু নবনায় তেতিয়াতো বেলেগ কথা বাৰু যদি ভাল বস্তু বনায় আপুনি টেনচন ল'বলৈ কোনো কথা নাই আপোনাৰ যিখিনি ফলোৱাৰ্ছ আছে বা সকলোখিনি মানুহ ইয়াত আপুনি পাই যাব বেলেগ এটা প্লেটফৰ্মত মানুহখিনিতো সকলোবিলাকেতো সকলো বস্তু ইউজ কৰিব না আপোনাৰ বৰ্তমান টিকটক আপুনি বনাব পাৰে না সেইবিলাক মানুহ ইউজ কৰিব পৰা নাই আৰু সেইবিলাক মানুহ ইয়াতে আহিব লাগিব আপোনাৰ মানে আপুনি যেতিয়া ভিডিও বনাব সিহঁতে আপোনাৰ ভিডিও দেখিব বা মই যদি কোনোবা যদি হেনেকুৱা মানুহ দেখিছিলো মই আজি তেখেতৰ ভিডিও দেখিম বা সেইজন মানুহৰ ভিডিও দেখিম তেতিয়া মই নিশ্চয় সেইজন মানুহক ফলো কৰিম বা লাইক কৰিম তেনেকুৱা কথা আৰু চৰকাৰ টিকটকটো এনেই বেন কৰা নাই কিছুমান কাৰণত সিহঁতে বেন কৰিছে যাতে আপোনাৰ ডাটাখিনি বা বেলেগ আমাৰ সকলোৰে ডাটা বা ভাৰতৰ সকলো মানুহৰ ডাটাখিনি যাতে বেলেগ এখন দেশলৈ যাতে বেলেগ কামত ইউজ কৰিব নোৱাৰে বা বেয়া কামত ইউজ কৰিব নোৱাৰে সেইবিলাকৰ কাৰণে বা টিকটকটো বেন কৰিছে আৰু টিকটকটো বেন কৰাৰ ফলত আমাৰ কিছুমান লাভো হৈছে আমাৰ ভাৰতৰ মানুহ বৰ্তমান উঠি আহিব বা এনেকুৱা এটা প্লেটফৰ্ম বনোৱাৰ কাৰণে ভাৰতৰ মানুহ বৰ্তমান জব পাব এনেকুৱা এটা প্লেটফৰ্ম লৈ আহিব বা এনেকুৱা বৰ্তমানটো অভাৱ হৈছে চবৰে বৰ্তমান অভাৱ হৈছে এনেকুৱা প্লেটফৰ্ম এনেকুৱা ভাৰতৰ মানুহে বনাব এতিয়া ভাৰতৰ মানুহে বনালে ভাৰতৰ মানুহে জব পাব সেইবিলাক জায়গাত আমাৰে আচলতে ভাল অৰ্থনৈতিক কিছু উন্নতি হ'ব আৰু এইবিলাক কৰাৰ ফলত যদি ভাৰতৰ মানুহে এনেকুৱা বস্তু এটা বনাব পাৰে টিকটকত আচলতে কিছুমান বস্তু বেয়াও আছিল যিবিলাক ভাল বস্তু আছিল না সেইবিলাক কেতিয়াও মানে ভাইৰেল নহয় যেটো এলগৰিথম আছিল না টিকটকৰ বহুতখিনি বেয়া আছিল মই ক'ব গ'লে আপুনি ভিডিও সৰু বাচ্চাই চাই আছে না মানে ডাঙৰ মানুহে চাই আছে কোনো মতলব নাই যিকোনো ভিডিও এটা উলিয়াই দিছে আৰু যিবিলাক বস্তু সিহঁতে ভাইৰেল হ'ব লাগে সেইবিলাক বস্তু ভাইৰেল নকৰে যি বস্তু যিজন মানুহে নেকি মানে ভিডিও বনাব নাজানে বা ডান্স কৰিব নাজানে সেইজন মানুহ ভাইৰেল হৈ থাকে ধুনীয়াকৈ যিবিলাক মানে ভিডিও বনাই ভাল কথা কয় সেইবিলাক মানুহ কেতিয়াও মানে ভাইৰেল নহয় সেইটা এলগৰিথমটো আচলতে মই ক'ব গ'লে বহুতখিনি মানে ভাল লগা নাছিল আৰু হয়তো আপুনি যদি এবাৰ বেলেগ প্লেটফৰ্মত আহে হয়তো মই ভাবো এনেকুৱা
ভাল ভাল যিবিলাক বস্তু আছে সেইবিলাকো যাতে আগুৱাই দিয়ে বা আপুনি যদি ভাল কিবা কণ্টেণ্ট বনায় তেতিয়াহ'লে আপোনাৰ কাৰণে আচলতে কোনো প্ৰব্লেম নাই আপুনি বেলেগ প্লেটফৰ্মত আহক বা বেলেগত ভিডিঅ' বনাওক আপোনাৰ যদি টেলেণ্ট আছে আপোনাৰ ওলাই আহিব আপোনাক সকলোৱে ছাপোৰ্ট কৰিব আপোনাৰ মানুহ সকলোৱে ভিডিঅ' চাব আপোনাৰ ভিডিঅ'ত আছে ভাল লাগিল যদি আপোনালোকৰ ভিডিঅ'ত আছে ভাল লাগিল তেতিয়াহ'লে লাইক বাটন এটা লাইক কৰি দিব আৰু যদি আপুনি এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আজিলৈ ভিডিঅ'টোত এইখিনি আকৌ এটা নতুন ভিডিঅ'ত আপোনাক লগ পাবলৈ আশা থাকিল আৰু নতুন ভিডিঅ' সোনকালে আহিছে আপুনি ঘণ্টি বাটনটো বজাই ৰাখিব ধন্যবাদ জয় হিন্দ